মায়াৱতী মনুষ্যত্বৰ চকুৰে মায়াৱতী পাগলী। তাই সঁচাই পাগলী আছিলনে? মায়াৱতীৰ এখন সংসাৰ আছিল, স্বামী ল'ৰা ছোৱালীৰে এখন সুখৰ সংসাৰ। কিন্তু কলৈ গ'ল তেওঁলোক? শুনিছো তাইৰ স্বামী হেনো ঢুকাল এখিনি সুস্থ মগজুৰ মানুহৰ হাতত। ল'ৰাটো বোলে বিদ্ৰোহী হৈ হাবিলৈ গ'ল। আৰু তাই যে ছোৱালীজনী, নামটো শুনিছিলো, এতিয়া পাহৰিছো। তাই বোলে কেইটামান মানৱৰূপী দানৱৰ বলি হৈ মৃত্যু হ'ল। সংসাৰখনত এতিয়া মায়াৱতী অকলশৰীয়া। ৰাজপথৰ আলহী হ'ল তাই, মতে ভ্ৰম হ'ল। বজাৰখনৰ দোকানবোৰত খাদ্যৰ সন্ধান কৰে তাই। বহুতৰে গালি গালাজ, বেভিচাৰী শব্দ, ঠাট্টা মস্কৰা আৰু যে কত কি। কেতিয়াবা ৰাজপথত মুখেৰে কিবা কিবি কৈ ঢলি পৰে, সৰি পৰে গাৰ কাপোৰ। মায়াৱতী এতিয়া সংসাৰী নহয়, তাই এতিয়া পাগলী।